হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ চেনেল। আজি আমি যাবলৈ ওলাইছোঁ গাঁৱলৈ। কিয়নো গাঁৱলৈ যাবলৈ ওলাইছোঁ আপোনালোকক কৈ আছোঁ, আহকচোন আমি গৈ থাকোঁ আৰু তাত কিনো আছে আপোনালোকক সকলো দেখুৱাম। ভিডিঅ'টো যদি চাই ভাল পায় নিশ্চয় লাইক কৰিব বুলি আশা থাকিল। আমি এতিয়া ঘৰৰ পৰা ওলাই আহি আছোঁ। আমাৰ লগত আছে জেঠাই যাব আৰু তুমি তুমি যাবানে নাই? তুমি আমাৰ ধন দিয়া। এতিয়া আমি চাৰিওজন গৈ আছোঁ, চাই থাককচোন ক'লেওনো যাওঁ। এয়া এইফালে আমি সোমাই যাম এতিয়া। আজি আচলতে আমাৰ গাঁৱত বিহু প্ৰগ্ৰেম আছে, তাকে চাবলৈ আহিছোঁ। কিনো অনুষ্ঠান হয় আপোনালোকক দেখুৱাম। এয়া আমি গাড়ীৰ পৰা নামি এতিয়া বিহু প্ৰগ্ৰেমৰ অভিমুখে আগবাঢ়ি আহি আছোঁ। প্ৰগ্ৰেম চলি আছে, আপোনালোকক দেখুৱাম কি প্ৰগ্ৰেম হয়। এয়া খুৰা বৰ্তাহঁতক লগ পাইছোঁ, লগে লগে মাতি গৈছোঁ। এতিয়া হৈ আছে জ্যোতি সংগীত প্ৰতিযোগিতা। আচলতে আজিকালি অনুষ্ঠানবোৰত জ্যোতি সংগীত, আপাৰ সংগীতৰ চৰ্চা প্ৰায় কমি আহিছে, কিন্তু আমাৰ গাঁৱে যিটো অনুষ্ঠান পাতিছে তাত জ্যোতি সংগীত, ৰাভা সংগীত আৰু গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ কণ ল'ৰা ছোৱালীৰ কৃষ্টি বিকাশৰ যি এটা প্ৰয়াস কৰিছে, সঁচাই ধন্যবাদ দিবলগীয়া। আজিকালিতো ডাঙৰ আৰ্টিষ্টসকলে মাতে, কিন্তু কণ ল'ৰা ছোৱালীসকল থাকি যায়, তেওঁলোকৰ কৃষ্টি বিকাশত সহায় নাপায়। কিন্তু এইখনেই হ'ল তেওঁলোকৰ প্ৰথম মঞ্চ, যিখন মঞ্চৰ পৰা তেওঁলোকে নিজৰ লগতে আৰু পিছলৈ তেওঁলোকে প্ৰতিভা পায়, উৎসাহ পায়। গতিকে এনে প্ৰগ্ৰেমসমূহ যদি পাতি থাকে নিশ্চয় তেওঁলোকৰ মনবোৰ ভালে থকাৰ লগতে তেওঁলোকে আৰু আগুৱাই যাবলৈ উৎসাহ পাব। গতিকে তেওঁলোকসকলক উৎসাহ দিয়াটো আমাৰ অতি প্ৰয়োজন। দেখিবলৈ পাইছে গাঁৱৰ কণ ল'ৰা ছোৱালীৰ সৈতে ডেকা বুঢ়া সকলোৱে গোটেই ৰভাতল ভৰি আছে, ৰাস্তালৈকে মানুহ পূৰা, আৰু লগতে কণ ল'ৰা ছোৱালীসমূহ। ৰাতিও যথেষ্ট দেৰি হৈছে, গতিকে আমি এতিয়া বৰ্তমান ঘৰলৈ উভতি আহি আছোঁ আৰু আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ। যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা থাকিল।